हेलो नमस्कार আপুনি চাই আছে ডিভাইছ আমাৰ মই আছিস আৰু আজি শাৰ্ট শুটৰ মাজত পৰ্চেল ষ্টাইলৰ কেইবাটা ডিজাইন আহিছে আপোনালোকে চাব পাৰিব এতিয়া মোৰ ওচৰতে আছে বহুত ধুনীয়া ধুনীয়া ডিজাইন আছে এটা বৰ্তমান বহুত মাল ঘুমাই গ'ল আৰু মই কেইবাটা ভিডিঅ' দিব পাৰিছোঁ গোটেইকেইটা দিব নোৱাৰিছোঁ কিয় কাৰণে টাইম নহয় কামৰ কাৰণে আৰু যিমানটো টাইম পাই আছোঁ এইটোৰ মাজত আপোনাৰ কাৰণে দেখাই দিছোঁ এইবিলাক বস্তু চাওকচোন ইমান ধুনীয়া ধুনীয়া ডিজাইন আহিছে একদম ট্ৰেণ্ডিং ডিজাইন হয় আৰু এনেকুৱা ডিজাইন লাগিলে আপোনালোকে মোৰ ডেছক্ৰিপশ্যনত দিয়া লিংক আছে কণ্টেক্ট আছে চব দিয়া আছে এড্ৰেছ সেইটো আপোনালোকে চাই কিনে ইয়াত আহিব পাৰিব আহি কিনে ইয়াৰ পৰা হ'লচেলত মাল ল'ব পাৰিব যদি দোকান আছে তেনেহ'লে ইয়াৰ পৰা আহি কিনে মাল লৈ যাব আৰু এপিছৰ কাৰণে নাহিব কিয় কাৰণে কি ইয়াত ৰিটেল নহয় হ'লচেল হয় আৰু চব কিমান ধুনীয়া ধুনীয়া ডিজাইনকেইটা চাই লওক ভালকে বহুত ধুনীয়া হয় প্ৰিণ্টকেইটা ইমান ধুনীয়া হয় আৰু কাপোৰকেইটা বহুত চফ্ট আছে কাপোৰকেইটা সেইটো চব প্ৰিণ্টকেইটা চাইছে কিমান ধুনীয়া প্ৰিণ্ট আৰু তাৰ লগত এনেকুৱা আছে পেণ্ট আছে মই আগতে অলৰেডি দিয়া আছে বহুতকেইটা ভিডিঅ' দি ৰাখিছোঁ মই ছোৱালীৰ মালৰ ভিডিঅ' আছে আৰু ল'ৰা মালৰ ভিডিঅ' আছে পেণ্টৰ ভিডিঅ' দি ৰাখিছোঁ এইকেইটা গোটেইকেইটা ভিডিঅ' চেক কৰিব পাৰিব এইখন চেনেলতে আছে আৰু যদি আপোনাৰ কাপোৰ দোকান আছে তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব এইটো এটা আছে চব ইনাৰ দিয়া আছে ওপৰত চাৰ্ট আছে 3 পিচ মাল হয় এইটো তাৰ লগত এনেকুৱা পেণ্ট হ'ব কটন টেষ্টৰ পেণ্ট হ'ব আৰু এইটো এটা আছে আপোনাৰ পপকৰ্ন ষ্টাইল চাৰ্ট হ'ব তাৰ লগত আছে ইনাৰ আছে আৰু ইনাৰটো শ্লিভলেছ আছে ইনাৰটো ফিক্স নহয় ইনাৰটো ছিংগেলকৈ পিন্ধিব পাৰিব আৰু চাৰ্ট নহ'লে ছিংগেলকৈ পিন্ধিব পাৰিব একো দিগদাৰ নাই এইটো এইবিলাক একদম কিমান ধুনীয়া ধুনীয়া কাপোৰ হয় ন একদম নিউ টেষ্টৰ মাল হয় আৰু এইবিলাক চব গোটেইকেইটা আমাৰ অসমৰ টেষ্টৰ মাল হয় আৰু যদি আপোনালোকৰ এইবিলাক মাল পচন্দ হয় তেনেহ'লে আপুনি অতি সোনকালে কণ্টেক্ট কৰিব কিয় কাৰণে বেছি টাইম নাথাকে এইবিলাক মাল আপোনালোকে আজি ভিডিঅ' দি চাই কণ্টেক্ট কৰিব কিয় কাৰণে আপুনি বিহু টাইমত আহিব তেতিয়া নাপাব চাগে ইমানকেইটা ডিজাইন নাপায় তেতিয়া সোনকালে আহিব মাল গোটেইকেইটা সোমাই গ'ল মই যেইকেইটা ভিডিঅ' দি আছোঁ সেইকেইটা বুলি নহয় আৰু বহুত মাল সোমালে মই গোটেইকেইটা দিবই নোৱাৰি ইমানকেইটা মাল সোমালে বাছ চেষ্টা কৰি আছোঁ দিবলৈ যিমানটো পাৰিছোঁ সিমানটো দি আছোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব বৰ্তমান এইকেইটা ডিজাইন খুলি দিছোঁ আৰু এইকেইটাৰ মাজত আপোনাৰ বিভিন্ন ধৰণৰ প্ৰিণ্ট আছে আৰু বহুত ডিজাইন আছে মই জাষ্ট এই 10টা নে 15টা ডিজাইন খুলিছোঁ আৰু বহুত ডিজাইন পাই যাব যেতিয়া ইয়াত আহিব আহি কিনে আপোনাৰ বাচ্চাৰ এভৰিথিং বস্তু গোটেই বস্তু পাই যাব ইয়াত বাচ্চাৰ স্পেচিয়েল দোকান হয় তিনিচুকীয়াৰ মাজত চবতকৈ ডাঙৰ দোকান তেনেহ'লে আপোনালোকে নতুন দোকান খুলিছে তেনেহ'লে ইয়াত ভিজিট কৰিব আৰু ভিজিট কৰিলে আপোনালোকে গম পাই যাব কি কি বস্তু পোৱা যায় আৰু আপোনালোকে ইয়াত যেতিয়া আহিব আপোনাৰ নলেজো হ'ব কি কি বস্তু বজাৰত কেনেকুৱা ৰেট আছে ইয়াত কেনেকুৱা ৰেট আছে কোৱালিটি কাক কয় ভাল কোৱালিটি মাল লাগিলে আমাৰ ইয়াত যোগাযোগ কৰিব ইয়াত আহি কিনে মাল লৈ যাব তো ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে ইয়াত থাকিছোঁ